ছোৱালীজনীৰ হাৰ্ট এটেক হ'ল। স্ত্ৰী, হেৰি শুনিছেনে? মোৰ হাৰ্টটো নহয়, খুব বিষাইছে, অকণমান উঠিবনে? স্বামী, হেই কাম নাই, ইমান ৰাতি, কি যে এইবোৰ, ইচ কি যে কোৱা নহয়, যোৱা টোপনি যোৱা, কেইটা বাজিল দেখিছা? কালি অফিচ আছে মোৰ। পত্নী বন্দনাই সহিব নোৱাৰা সেই বুকুৰ ব্যথা কোনোমতে সহ্য কৰি ইকাতি সিকাতি বাগৰি ৰাতিটো কটালে। ৰাতিপুৱা হাতখনেৰে বুকুত হেঁচা মাৰি ধৰি কঁপি কঁপি শাশুড়ী মাক গৈ ক'লে, মা শুনিছেনে? মোৰ বুকুখন কিয় জানো ৰাতিৰে পৰা খুব বিষাইছে। মায়ে ক'লে, একো নহয় দিয়া, গেষ্ট্ৰিক হয়, এই লোৱা পানফৰ্টি, টেবলেট খাই বিচনাৰ চাদৰ আৰু কাপোৰ কানিবোৰ সোনকালে ধোৱা গৈ যোৱা। তুমি এতিয়াও ৰৈ আছা, সোনকালে যোৱা না, বেলি 12টা পাৰ হ'ল। মন্দনাই খুব বেটা সহ্য কৰি আটাইবোৰ কাপোৰ ধোৱাৰ পিছত, মা মই অলপ ডক্তৰ দেখুৱাই আহোঁনে? বিষ মুঠেই সহ্য কৰিব নোৱাৰিছোঁ মা। হ'ল আৰু এই বয়সতেই তোমাৰ কিমান যে সমস্যা, বাকী দিনটো পৰিয়ে আছে। একো নহয় দিয়া, এনেই মিছামিছি ডক্তৰ দেখুৱাব নালাগে। আমাক দেখিছানে? কুৰিৰ পৰা বুঢ়ী হ'লেও এক হাতে সংসাৰৰ সকলো দায়িত্ব চম্ভালিছোঁ, জীৱনত ডক্তৰ কি বস্তু দেখিয়ে পোৱা নাই। আচলতে মা বিশ্বাস কৰক, বুকুখন বৰ বেছি বিষাইছে আৰু সহ্য কৰিব নোৱাৰিছোঁ অ' মা। মা মই ঘৰলৈ ফোন দিওঁ, মায়ে আহি লৈ যাওক মোক, আহিলে মোক লৈ যাব দিবনে? দেউতাৰ ঘৰত কেইদিনমান থাকি আহোঁ, ভাল পালে 2 দিন পিছত ঘূৰি আহিম। হয় হয় বুজিলোঁ দিয়া, সেইটোৱে আচল কথা। আৰে তুমি দেউতাৰ ঘৰলৈ যাবা, যোৱা, সেয়া তুমি তোমাৰ গিৰিয়েকক ক'লেইচোন হয়, পিছে ইমান নাটক কৰাৰ কি দৰকাৰ আছিল? মা আপোনাৰ 2টি হাত ধৰি কৈছোঁ, বিশ্বাস কৰক, মই খুব ব্যথা পাইছোঁ, চাওক মই কঁপি আছোঁ। হ'ব হ'ব কল কৰা, পিতাইক কোৱা ফুৰিবলৈ মন গৈছে আহি লৈ যাবলৈ, আৰু শুনা পাৰিলে তাতে থাকি যাবা, দেউতাৰ ঘৰৰ পৰা দুনাই অহাৰ চেষ্টা নকৰিবা আৰু কেতিয়াও। বিষৰ তাৰণাত চটফটাই দাঁত কামুৰি মন্দনাই কৈছিল, মা হ'ব দিয়ক, বিষ অনেকখিনি কমি গৈছে, ভালে আছোঁ এতিয়া। আৰে বিয়াৰ পিছত স্বামীৰ ঘৰখনেইতো কন্যাসকলৰ শেষ ঠিকনা, এইবুলি বজ্ৰকোটৰ বেটা বুকুত সমাধিস্থ কৰি ৰৈ দিলোঁ, নগ'লোঁ আৰু পিতাৰ ঘৰলৈ। 2 দিন পিছত ছোৱালীজনী যেতিয়া হাৰ্ট এটেক হৈ মৃত্যু হ'ব আৰু পৃথিৱীখন এৰি গুচি যাব, তেতিয়া শাশুড়ীজনীয়ে ক'ব, দেখ বাপ, তোৰ ঘৈণীয়েৰক কিমানবাৰ কৈছিলোঁ যে ডক্তৰ দেখুওৱা বুলি, যোৱা চিকিৎসা কৰি আহা। মোৰ কথা শুনাই নাছিল তাই, এতিয়া কান্দি কি লাভ, যা চিন্তা নকৰিবি, কপালত যি আছিল সেয়া হ'ল, পাহৰি যা চব। 5 মাহ পিছত স্বামীয়ে আৰু এখন বিয়া পাতে আৰু এক সুন্দৰ পৰিয়াল পাই এক সুন্দৰ জীৱন আৰম্ভ কৰে। নতুন স্ত্ৰীৰ সৈতে তেওঁলোকৰ এক সুখৰ সংসাৰ। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ লীলা, ওচৰতে থকা সেই সমাধিৰ পৰা অহা হতভাগা ছোৱালীজনীৰ সেই দীৰ্ঘশ্বাস কোনেও শুনা নাপায়। ব্ৰ' দিছ ইজ গাৰ্লছ লাইফ। ছোৱালী মানে নাৰী, আৰু নাৰী এনে এক সত্তা যাৰ অবিহনে সংসাৰখন এক শুকান মৰীচিকা। কিন্তু তাইক জ্বলাই দিয়া হয়, তাক নিৰ্যাতন কৰা হয়, সামান্য অজুহাতত তাইৰ সতীত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হয়, আৰু বৃদ্ধ বয়সত বৃদ্ধাশ্ৰমত দলিয়াই দিয়া হয়। সেই সমাজ তুমি ধন্য। বন্ধুবৰ, এনেধৰণৰ হৃদয়স্পৰ্শী বাস্তৱধৰ্মী গল্পবোৰ পঢ়িবলৈ মোৰ চেনেল